নমস্কাৰ, মই আজি আপোনালোকৰ আগত চিকেন বনাবৰ কাৰণে ৰেডি কৰিছোঁ। আপোনালোকক আজি মইনো কেনেকৈ বনাওঁ, আপোনালোকে সকলোৱে জানে বনাব, তথাপিও মইনো কেনেকৈ বনাইছোঁ একদম সহজ পদ্ধতিৰে। কেতিয়াবা আপোনালোকৰ যদি সময় কম হয় তেতিয়া আপোনালোকে লৰালৰিকৈ বনাব পাৰিব। মই একেবাৰে সহজ পদ্ধতি আৰু মছলাও একেবাৰে কম দিছোঁ। এয়া চাওক, চিকেন আধা কেজি, তাত মই মিহি মিহিকৈ পিঁয়াজ দুটা কাটি দিছোঁ, আদা নহৰু পেষ্ট দিছোঁ, আৰু আপোনালোকৰ নিমখ হালধি 1 চামুচ, জিৰা গুড়ি আৰু আধা চামুচ ধনিয়া গুড়ি দি পেলাই এই আপোনালোকৰ আগত এই সানি পেলাই পেষ্টটো চিকেনখিনি ধুনীয়াকৈ 15 মিনিট থৈ দিলোঁ। এতিয়া মই এই কেৰাহী পাতিছোঁ। কেৰাহীত আপোনালোকে 2 চামুচমান তেল দিব। তেলখিনি চাব অলপ গৰম হৈছে নে নাই। যেতিয়া তেলখিনি অকণমান গৰম হৈছে বুলি ভাবিব, আপোনালোকে কি কৰিব, ইয়াতে 3টা ইলাচি, এটুকুৰা ডালচেনি আৰু 2টা লং, 4-5টামান গোলমৰিচ ক'লা জালুক দি দিব। দিয়াৰ পিছত এনেকৈ গৰম হ'বলৈ দিব। তাৰপিছত আপোনালোকে তেজপাত অকণমান, মই খিলাই দিছোঁ তেজপাত, কাৰণ মোৰ মাংস ডাকৰ, সেইকাৰণে এই তেজপাতখিলা তেলতে দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত আপোনালোকে একো কৰিব নালাগে, মাংসখিনি সানি থোৱা মাংসখিনি ইয়াত দি দিব। চব দি থোৱা আছে, নিমখ হালধি চব দি থোৱা আছে। আপোনালোকে একো কৰিব নালাগে, দিব। দি পেলাই এনেকৈ অলপ দি লৰাব। এনেকৈ অলপ দি লৰাব। তাৰপিছত 5 মিনিটৰ কাৰণে আপোনালোকে ঢাকনিখন এনেকৈ দি দিব। 5 মিনিটৰ পিছত আপোনালোকে যেতিয়া 5 মিনিট হ'ব, 5 মিনিটৰ পিছত আকৌ এনেকৈ লৰাব। বেছি দেৰি নালাগে। আকৌ 5 মিনিট সময় ঢাকি থ'ব। মই বেছি একো কৰা নাই, মছলাখিনি সানি থ'লোঁ, অকল তেলতে গৰম মছলাখিনি দিলোঁ। আৰু এইফালে চাওক, এই আলু দুটা মই দিয়া নাছিলোঁ, কেঁচা আলু, মোৰ 2টা আলু বইল কৰি থোৱা আছিলে। তাৰে আলু নিদিলে মাংসখন খাই ভালো নালাগে, সেয়েহে আলু দুটা এনেকৈ কাটি লৈছোঁ। আৰু পিঁয়াজ দুটা এনেকৈ অকণমান তেলত ভাজি পেলাই থৈছোঁ। এতিয়া মাংসখিনি আকৌ প্ৰথমতে জুইটো অকণমান বঢ়াই দিব, কাৰণ মাংসৰ পৰা এনেও পানী ওলায়। নিজেতো খাবলৈ সদায় বনায়ে থাকোঁ, এতিয়া মই নিজে খাবলৈই বনাইছোঁ আমি, কিন্তু তাকে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। তেলত পিঁয়াজ ভজা, আদা নহৰু ভাজি, মছলা ভাজি দিয়াতকৈ এনেকৈ যদি আগতে সকলো সানি লয়, তেতিয়া অতি সোনকালে আমাৰ মাংস তৰকাৰীকণ সোনকালে হ'ব, সময়ো কম লাগে। মই আকৌ লৰালোঁ। লৰাওঁতে মই এতিয়া কি কৰিলোঁ, বইল আলু টুকুৰা গোটা গোটাকৈ মিশিছোঁ। যদি কোনোবাই ভাল পায় দিব, কোনোবাই যদি আলু নাখায় স্কিপ কৰিব পাৰে। মাংস
মাংসত আলু নিদিলেও ভাল লাগে খাই, আলু দিলে আৰু ভাল লাগে। এতিয়া আমাৰ বেছি দেৰি আৰু নালাগে। এয়া 5 মিনিটৰ পিছতে দেখিছে তেল এৰিছে। তাৰপিছতে মাংস সানি থোৱা বাতিটোতে মই অলপমান গৰম পানী লৈছোঁ। আপোনালোকে ঠাণ্ডা পানী নিদিব, অলপমান গৰম পানী দিব। বেছি নিদিব, আপোনালোকে যিমানটো জোল খাওঁ বুলি ভাবিছে সিমানটো দিব। দি পেলাই এনেকৈ লৰাব আৰু 5 মিনিট আপোনালোকে ঢাকি দিব। তাৰ ঢকাৰ আগতে আপোনালোকৰ মই এই ভাজি থোৱা যিটো পিঁয়াজ, এই পিঁয়াজখিনি মই দি দিছোঁ। লাহেকৈ এনেকৈ লৰাই দিব। এতিয়া লৰাই আপোনালোকৰ ঢাকনিখন দি দিয়ক আৰু খুব বেছি 5 মিনিটৰ পিছতে আমাৰ খানা মাংস তৈয়াৰ হ'ব। এতিয়া চাওক আমাৰ মাংস হৈ গ'ল। লাহেকৈ গেছটো আমি অফ কৰি দিম। গেছটো অফ কৰি দিম। তাৰপিছত আপোনালোকে কৰিব এটা পাত্ৰত এনেকৈ উলিয়াব। এয়া মাংস ৰেডি। আপোনালোকে ৰুটিৰ লগত খাই, ভাতৰ লগত খাই এবাৰ ট্ৰাই কৰি চাব, খাই ভাল লাগিব। ধন্যবাদ।